हेलो दोस्तों, वेलकम माय न्यूज चैनल एनकेबी। বন্ধুসকল সকলোকে আকৌ স্বাগতম জনাও আমাৰ এনকেবি এটা নতুন ভিডিঅ'লৈকে। আমাৰ সকলোৰে বাবে টোপনি হৈছে অতি প্ৰয়োজনীয় আৰু সেই টোপনিৰ বাবে এখন বিছনাও দৰকাৰ। আৰামদায়ক বিছনা আমি সকলোৱে পছন্দ কৰোঁ। আপুনি হয়তো বিভিন্ন ধৰণৰ বিছনা দেখিছে, কিন্তু আজি আপোনাক এনেকুৱা কিছুমান অচানক বিছনা দেখুৱাবলৈ ওলাইছোঁ যিবিলাক দেখিলে আপুনি একদম আচৰিত যেন ভাবিব। গতিকে এই অচানক বিছনাসমূহৰ ভিতৰত হৈছে ক্ৰিষ্টাল পট বেড। এই বেডটি দেখাত অতি সুন্দৰ। এই কণী আকৃতিৰ বিছনাখনত শুলে আপুনি হয়তো সপোনৰ জগতত হেৰাই যাব পাৰে। এই বেডখনক তাপমাত্ৰাও নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ বাহিৰে এই বেডখনত শুলে যেন শুই শুই আকাশৰ তৰাবোৰ চাই থকাৰ অনুভূতি ল'ব পাৰিব। এই বেডখন বৰ্তমান বজাৰৰ পৰা ক্ৰয় কৰিব পাৰিব। ইয়াৰ পিছত হৈছে ৱাটাৰ বেড। ফুট বেডখন ৱাটাৰ বেড আউটলেট নামৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰিছিল। পানী ভৰা এই বেডখন অতি আৰামদায়ক। আপুনি ইচ্ছা কৰিলে আপোনাৰ নিজৰ বেডখনতো এইটো সেট কৰিব পাৰিব। এই বেডখনে 400 কিলোলৈকে ওজন বহন কৰিব পাৰে। বৰ্তমান এই বেডখন বজাৰত উপলব্ধ। এই বেডখন হৈছে পৃথিৱীৰ আটাইতকৈ অত্যাধুনিক ডিজাইনৰ বেড। পৃথিৱীৰ ভিতৰত আন এক উল্লেখযোগ্য বেড হৈছে ইনাক বেড। বেডখনত আৰামদায়ক শোৱাৰ বাদেও বেডখনত এণ্টাৰটেইনমেণ্টৰো ব্যৱস্থা আছে। এই বেডখনত আপুনি শুই শুইও চিনেমাৰ আমোদ ল'ব পাৰিব। ছুইচ টিপি দিয়াৰ লগে লগেই বিছনাখন যেন এখন চিনেমা হললৈ ৰূপান্তৰিত হৈ যায়। মনিটৰৰ বাবে হোৱাইট স্ক্ৰীণ আৰু ছাউণ্ডৰ বাবে ছাউণ্ড বক্সো আছে। আপুনি কিমান ডিগ্ৰী টেম্পাৰেচাৰত থাকিব পাৰে সেইখিনিও ছেট কৰাৰ সুবিধা আছে এই বেডখনত। এই বিছনাখনৰ গোটেইখিনি প্ৰচেছ এটা ৰিমোটৰ দ্বাৰাই কণ্ট্ৰোল কৰা হয়। ক'ব পাৰোঁ যে ফ্ল'টিং বেড। বেডখন শূন্যত যেন উপঙি থাকে আৰু বেডখনত মেগনেটিক এনাৰ্জি ব্যৱহাৰ কৰা হৈছে, যিয়ে বেডখনক শূন্যত উপঙি ৰাখিবলৈ সহায় কৰে। এই বেডখনে 900 কিলো ওজন বহন কৰিব পাৰে। এই ফ্ল'টিং বেডখনক একে জেগাত স্থিৰ ৰাখিবলৈ 4ডাল তাঁৰেৰে বান্ধি ৰখা হয়। ইয়াৰ পিছতেই আন এখন বেডৰ কথা ক'ব পাৰোঁ। বেডখনৰ নাম হৈছে দ্য পাৰফেক্ট ডুভেট। বৰ্তমান সময়ত এচি বা ফেনক লৈ কিছুমান পৰিয়ালত কাজিয়া হৈ থাকে। কাৰোবাৰ বেছি বতাহ দৰকাৰ আৰু কাৰোবাৰ কম বতাহৰো দৰকাৰ, আৰু এই কাৰণেই টেম্পাৰেচাৰ কণ্ট্ৰোল বেড আৱিষ্কাৰ কৰা হৈছে। দ্য পাৰফেক্ট ডুভেট এনে এটা টেম্পাৰেচাৰ কণ্ট্ৰোল কৰা বেড। দুজনৰ কাৰণে বনোৱা এই বেডখনত দুটা বেলেগ বেলেগ ছেকশ্যন আছে। আপুনি ইচ্ছা কৰিলে দুটা ছেকশ্যনতেই টেম্পাৰেচাৰক কণ্ট্ৰোল কৰিব পাৰে, আৰু আপুনি এই বেডখনক মোবাইলতেই কণ্ট্ৰোল কৰিব পাৰিব। EO01 স্মাৰ্ট বেড। ফোনত প্ৰায় সকলোবোৰেই স্মাৰ্ট হৈ গৈছে। এতিয়া বিছনাও স্মাৰ্ট। এই স্মাৰ্ট বিছনাখন বিশেষকৈ এলেহুৱা মানুহৰ বাবে বনোৱা হৈছে। এই বিছনাখন এনেকুৱা এখন বিছনা যিখনত আপুনি শুই উঠাৰ পাছতেই অট'মেটিকেলি বিছনাখনৰ চাদৰ আৰু বালিচবোৰ ঠিক কৰি পেলাই বিছনাখনে। চাওক কেনেদৰে বিছনাখনে অট'মেটিকেলি কাম কৰিবলৈ আৰম্ভ কৰিছে। নেষ্ট বেড। চৰাইৰ বাহ চাবলৈ হ'লে আমাৰ সকলোৰে ভাল লাগে। চৰাইবোৰে সিহঁতৰ বাহত কেনেদৰে থাকে সেই আৰাম ল'বলৈ হ'লে আপুনি কিনিব লাগিব নেষ্ট বেড। চৰাইৰ বাহৰ দৰে ডিজাইন কৰা হৈছে এই বেডটিত, আৰু চৰাইৰ কণীৰ সদৃশ ডাঙৰ ডাঙৰ গাৰু থাকিব এই বিছনাখনত। এই বেডখন উইন গাৰ্ডেন এক্সিবিশ্যনৰ বাবে বনোৱা হৈছিল, আৰু পিছতেই এই কনচেপ্টটো সকলোৰে ভাল লাগি যায়। এতিয়া এই বেডখন বাণিজ্যিকভাৱে উপলব্ধ হৈ পৰিছে। বন্ধুসকল, আজিৰ ভিডিঅ' ইমানেই। এই বেডসমূহৰ মাজত কোনখন বেড আপুনি বেছি পচন্দ কৰে? আপোনাৰ পচন্দৰ বেডখন আমাক জনাবলৈ নাপাহৰিব। বন্ধুসকল, যদি আমাৰ ভিডিঅ'টো আপোনাৰ পচন্দ হৈছে তেতিয়াহ'লে এটা লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। এনেধৰণৰ ৰহস্য, ৰোমাঞ্চক আৰু আনকমন ইণ্টাৰেষ্টিং ভিডিঅ'সমূহ চাবলৈ পচন্দ কৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰক। ধন্যবাদ।